আমি প্ৰতি বছৰে কাৰোবাক নহয় কাৰোবাক আমি হেৰুৱাই আছো প্ৰতি বছৰে আমি শিল্পী এজনক হেৰুৱাৰ যিটো আচলতে কাৰণটো একেটাই যে নিশা দেৰিলৈকে হোৱা অনুষ্ঠান গতিকে তাৰ পিছতো আমাৰ কোনো শুধৰণি নাই আমাৰ কোনো ৰিয়েলাইজেশ্যন নাই আমাৰ কোনো সলনি নাই আমাৰ কোনো পৰিৱৰ্তন নাই অনুষ্ঠান সোনকালে আৰম্ভ কৰি সোনকালে সামৰিবলৈ জুবিন দায়ো বহুত চেষ্টা কৰালে আৰু চেষ্টা কৰিলে ইমান চেষ্টা কৰিলে যে বিহুৰ আমি গোটেই টাইম শিডিউলটো আমি অলপ আগবঢ়াই দিওঁ আৰু অলপমান ডিসিপ্লিনৰ মাজত ডিসিপ্লিন আনো এই বিহু অনুষ্ঠানবোৰত কিন্তু তথাপিও হৈ নুঠিল আমি তেওঁলোকৰ কথাও আমি মানিব নোৱাৰিলো আমি চেষ্টা নকৰিলো আৰু মই দেখিছো যে বিহু ৰাতিপুৱালৈকে হৈ মানে ৰাতিপুৱালৈকে বিহু অনুষ্ঠান এটা চলি থকাটো যিখিনি মানুহে বিহু পাতে তেওঁলোকৰ মাজত বহুতৰে কাৰণে দেখোন গৌৰৱৰ কথা যে আমি কৈ ভাল পাওঁ যে এই আমি কালি একদম ৰাতিপুৱালৈকে বিহু মাৰি দিলো একদম ৰাতিপুৱালৈকে আমাৰ ইয়াত ফুল মানুহ গোটেই ফিল্ডত স্কুলৰ ফিল্ডত একদম আমি ৰাতিপুৱাই গৈছে আমি ৰাতিপুৱালৈকে গান গাই আছে আমাৰ আৰ্টিষ্টে তো গতিকে সেইটো মানে আচলতে আমি আমাৰ বিহুখন সাকসেস বুলি আমি আমাৰ এটা ফুটনি মাৰি ভাল পাওঁ বহুত ক্ষেত্ৰতে আমাৰ পৰিৱৰ্তন হৈছে কিন্তু এই বস্তুবিলাক আমি কেতিয়া নিজে ৰিয়েলাইজ কৰিম নে আমি সদায় এনেকৈ প্ৰতি বছৰে আমি শিল্পী হেৰুৱাই থাকিম আৰু এনেকুৱাকৈ বিহু পাতিটো আমাৰ কোনো অসমীয়া জাতি আগবাঢ়ি নাযায় আমাৰ পিছ পৰিহে যাব মই ভাবো মই চৰকাৰক এইখিনিতে অনুৰোধ জনাইছো যাতে 12টা 12:30 বজাৰ ভিতৰত যাতে অনুষ্ঠান শেষ কৰিবলৈ যাতে একদম ষ্ট্ৰিক্টলি মুখ্যমন্ত্ৰী মহোদয়ে যাতে একদম কাঢ়া নিৰ্দেশ দিয়ে নহলে আমি আমাৰ মাজৰ পৰা সদায় এনেকৈ আমি শিল্পী প্ৰতি বছৰে হেৰুৱাব লাগিব আৰু আমাৰ আৰু কি হবলৈ গৈ আছে নাজানো